হলে এইবোৰ কৰিব পৰা বৰ্তমান নাই, কাৰণ মায়ে আছে যিহেতু মায়ে যত্ন কৰে, খুব কৰে। মই অকণমান চাই চিতি দিওঁহি চাত তেতিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? মই যোগাব্ৰতা আকৌ আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' মোৰ ইউটিউব চেনেল যোগাব্ৰতা ব্লগলৈ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আজি মই আপোনালোকক দেখুৱাম মোৰ বিয়া হোৱা ঘৰখনৰ এটা পৰিৱেশৰ দৃশ্য। মোৰ ঘৰখন, বিয়া হোৱা ঘৰখন কেনেকুৱা, মানে ইয়াৰ চাৰি পৰিৱেশটো কেনেকুৱা, আৰু মই মানে কেনেকুৱা পৰিৱেশৰ মাজত ইয়াত আছোঁ, ইয়াৰ গোটেই ভিউটো ঘৰৰ সম্পূৰ্ণ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই যাব। এয়া হৈছে মোৰ ঘৰখন। এইটো হৈছে আমাৰ পুৰণা ঘৰ, এইটো গেৰেজ, গাড়ীখন থোৱা হয় ইয়াত থোৱা হয় গাড়ীখন, ইয়াত থাকে বাইকখন, আৰু ইয়াত এটা জুহাল আছে সেইটো, আৰু কিছুমান সৰু সুৰা আচবাব আছে। এইখন হৈছে মাৰ শাল, ইয়াত মই অকণমান ট্ৰাই কৰোঁ। মায়ে ইয়াত কাপোৰ লগাই থৈছে, আৰু এইখিনি হৈছে ঘৰৰ আগফাল। এইটো অকণমান বৰ্তমান এনে আছে, ঘৰটোতো ভঁৰাল ঘৰ হয় বৰ্তমান, অকণমান আচবাব কিছুমান থোৱা আছে। আৰু এইখিনি হৈছে ঘৰৰ আগফাল। ঘৰৰ আগফালৰ পৰিৱেশটো মই বহুত ভাল পাওঁ। আগফাল বুলি নহয়, আমাৰ ইয়াৰ পৰিৱেশটো ভাল লাগে, কাৰণ গাঁৱৰ ভিতৰুৱা পৰিৱেশ ন, গাড়ী বা যান বাহন বাৰু এতিয়া আহি থাকে, কথা নাই সেইটো, কিন্তু ভাল লাগে আৰু পৰিৱেশটো। এইটো ঘৰৰ আগফালৰ পৰিৱেশ, চাই লওক, মোৰ খুব ভাল লাগে। কিন্তু আপোনালোকৰ কেনেকুৱা লাগে মোক জনাব। এনেকুৱাকৈ অশোক ফুল বুলিছে, এইটো আপোনালোকে কি ফুল কয় নাজানো, মই কিন্তু অশোক ফুল বুলি কওঁ। কিছুমানে ৰঙিয়াল ফুল বুলিও কয়। এনেকুৱাকৈ এইটো ফুল, ইয়াক এইবোৰ তুলসী, বহুত তুলসী আছে, আৰু আছিলে দেউতাই মানে অইন ঠাইত মানে ৰুই থৈ দিছে, আৰু কিছুমান মানুহৰ ভৰিত লাগে ন, সেইবাবে কিছুমান উঘালি পেলাই দিয়া হৈছে, মানে সেইকাৰণে। এইখিনি আমাৰ ঘৰৰ ফালে এইফালে পাণ ক'ত উঠিছে চাওকচোন, পাণ উঠি একেবাৰে চিলিং পাইছেগৈ। আৰু এইডাল হৈছে মধুৰি, এইটো আমাৰ ঘৰৰ আগফাল। আৰু এই আপোনালোকে দেখিছেনে নাই, কি ধুনীয়াকৈ আমলখিৰ গছত কপৌশাল পৰি আছে, ভাল লাগে ন। এইটো হৈছে ঘৰৰ আগফাল। এতিয়া আপোনালোকক মই দেখুৱাম ঘৰৰ পিছফালটো। এইখিনি হৈছে আমাৰ ঘৰৰ পিছফাল। এইখিনি দেউতাই অকণমান খেতি কৰিছে, আৰু ইয়াত তিতা কেৰেলা লাগিছে চাওক, আমাৰ দেউতাই ৰোৱা এইবোৰ, মাও যত্ন কৰিছে। মই হ'লে এইবোৰ কৰিব পৰা বৰ্তমান নাই, কাৰণ মায়ে আছে যিহেতু মায়ে যত্ন কৰে, খুব কৰে। মই অকণমান চাই চিতি দিওঁহি চাত তিতা কেৰেলা লাগি আছে। ঘৰুৱা এনেকুৱা মানে সাৰ নিদিয়া বস্তু খাই খুব ভালে লাগে। আৰু এইডাল তিতা কেৰেলা খালোঁ, আমি কিছু খালোঁ, এতিয়াও হৈ আছে। এইটো হৈছে, এইটো আপোনালোকে কি কয় নাজানো, কিন্তু আমি কওঁ মানে ডাঙৰ গয়াৰ আমলখি বুলি কওঁ। এইটো গয়াৰ আমলখি, এইটো গছ। তাৰপাছত এইখিনি হৈছে পিছফালৰ পৰিৱেশ। দেউতাই অকণমান শাক ছটিয়াইছে, আৰু সেইফালে হৈছে সেই আগফাললৈ যোৱা মানে ৰাস্তাটো। এইখিনি পৰিৱেশ, আৰু কিন্তু ভাল লাগে। মই বোলো আপোনালোকক মই দেখুৱাই দিওঁ, আৰু যে আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা। মোৰ মাহঁতৰ ঘৰত বাৰু বেলেগ, সেইটো মই মাহঁতৰ ঘৰত গ'লে কেতিয়াবা দেখুৱাই দিম, কিন্তু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ, যে ইমান ধুনীয়া পৰিৱেশ এটা মই আপোনালোকক দেখাওঁ। আৰু ইফালে আছে আমাৰ পিছফালে আছে ৱাটাৰ ছাপ্লাইৰ, সেইটো ৱাটাৰ ছাপ্লাইৰ টেংকিটো। তাৰপৰা আজি ঘৰত অকলে যিহেতু, সেইকাৰণে এইখিনি দেখুৱাই দিলোঁ। গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ এৰিছোঁ,
বাই বাই।